কেছ এটা হৈছিলে কেছ নম্বৰ 9/2022 আণ্ডাৰ ছেকশ্যন 417, 376, 384 IPC RWP ছেকশ্যন 67 IT এক্টত কেছ এটা ৰেজিষ্টাৰ হৈছিলে। ৰেজিষ্টাৰ এগৰাকী 22 বছৰীয়া ছোৱালী দিছিলে। তেওঁৰ লগত শাৰীৰিক যৌন সম্পৰ্ক হৈছিলে এজন ল'ৰাজনৰ নাম হৈছে অজিত কাশ্যপ বুলি। তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক হোৱাৰ পিছত তেওঁ সেইবিলাক ভিডিঅ' ফটো মাৰি থৈছিলে। ফটো মাৰি থোৱাৰ পিছত তেওঁলোকে হোৱাটছআপ গ্ৰুপত সেইটো এৰি দিলে। প্ৰথম অৱস্থাত সেইটো এৰি নিদিও পইচা ডিমাণ্ড কৰিছিলে, যদি পিছত পইচা নিদিয়াৰ কাৰণে এৰি দিলে। আৰু তাৰপিছত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত দুজন ল'ৰা প্ৰবীণ তুৰী আৰু অমৰ তেলী বুলি দুজন ল'ৰাই ছোৱালীজনীক কেছ উঠাই দিব তুতি তেওঁলোকে দুজন ল'ৰাই তেওঁলোকৰ কেছ উঠাই দিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিলে। হেঁচা প্ৰয়োগ কৰি ছোৱালীজনী ঘৰত আহিলে, ছোৱালীজনীক অশালীন ব্যৱহাৰ কৰিলে। গতিকে তেওঁলোকৰ ওপৰতো কেছটো এষ্টাব্লিছ হৈছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। তিনিজনকে মেইন একুইজ হৈছে অজিত কাশ্যপ আৰু সহযোগ কৰিছে তেওঁলোকে সেই কামটো তেওঁলোকক ছোৱালীজনীক হেঁচা প্ৰয়োগ কৰি কেছটো উঠাই ল'বলৈ পোৱাৰ বিনিময়ত 30,000 টকা লৈছে বুলি জানিব পাৰিছোঁ। তাৰপিছত ছোৱালীজনীয়ে আমাক থানাত আহি গোটেই ঘটনাটো অৱগত কৰিলে আৰু গতিকে সেইকাৰণে অমৰ তেলী আৰু প্ৰবীণ তুতিক গ্ৰেপ্তাৰ কৰি একেটা কেছতে অজিত কাশ্যপৰ লগতে জেললৈ প্ৰেৰণ কৰা হৈছে।